অতি আদৰৰ স্নেহৰ অতি মৰমৰ পৃথিৱীৰ সকলোতকৈ নিস্বাৰ্থ মাজনী এনেকে সকলোকে এৰি এদিন সকলোৰে মা গুচি যাব আৰু এই নিস্বাৰ্থ মা এনেকে যেতিয়া এই আনন্দৰ সংসাৰখন এৰি যেতিয়া এনেকে সকলোকে এৰি গুচি যাব মাৰো একো নুশুনিব মা মা বুলি চিঞৰি থাকিলেও এই মৰমৰ ল'ৰাসকলক ইমান কষ্টৰে ইমান মৰমে ইমান নিস্বাৰ্থভাৱে যি মায়ে ডাঙৰ দীঘল কৰিছিলে সেই মাজনী আৰু নুশুনিব এনেকুৱা এটা পৰিৱেশ হয় যে এই মৰমৰ মাজনী এনেকে হৈ থাকিব আৰু মাজনীক লাহে লাহে কান্ধত উঠাই লাহে লাহে যেতিয়া নিজৰ সন্তানে কান্ধত লৈ আগবাঢ়ি গৈ থাকিব নিজৰ আপোন মাজনক অইন দেশলৈ এৰি আহিবলৈ যাক আৰু কেতিয়াও চাব নোৱাৰি কথা নকয় আৰু সেই মুহূৰ্তখিনি সেই আপোন মাজনৰ কাৰণে কেনেকুৱা হ'ব পাৰে সেই মুহূৰ্তটি আৰু এনেকুৱা এক বিদায় মুহূৰ্তত নিজৰ আপোন মাতৃৰ কাৰণে নিজৰ হৃদয়খন কেনেকুৱা হ'ব পাৰে এক হৃদয় বিদাৰক লোকাৰণ্য আৰু এনেকুৱা পৰিৱেশৰ মাজত সকলোৱে মিলি জানাজা সম্পূৰ্ণ কৰি সেই মাকজনীক আকৌ যেতিয়া লাহে লাহে লৈ আগবাঢ়ি গৈ থাকোঁ সেইক বিদায় দিবলৈ সেই মুহূৰ্তখিনি কেনেকুৱা কষ্টকৰ হ'ব পাৰে কেনেকুৱা হৃদয় বিদাৰক হ'ব পাৰে আৰু এনেকে সকলোৱে যাব লাগিব আৰু সকলোৱে এদিন এই আমাৰ এই আনন্দ ফূৰ্তিৰ এই দুনিয়াখন এৰি সকলোৱে বিদায় ল'ব লাগিব আৰু মৰমৰ মাজনীৰ নিচিনা সকলোৱে প্ৰস্তুত হৈ থাকক আমি সকলো যাবলৈ প্ৰস্তুত হৈ থকা ভাল